নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকলৈ এটা ভাল খবৰ লৈ আনিছোঁ। আপোনালোকে জানে যে GTP আৰু PGTৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈ গ'ল, সেই ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ ৰিজাল্ট এতিয়ালৈকে পাব্লিছ হোৱা নাই। তো অতি শীঘ্ৰেই পাব্লিছ হ'বলৈ গৈ আছে। আপোনালোকে জানে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হয়তো আগত হ'ব শিক্ষামন্ত্ৰীয়ে কোৱা মতে, কিন্তু মুখ্যমন্ত্ৰী আমাৰ মহোদয়ে কৈছিল যে ৰিজাল্ট আগত পাব্লিছ হ'ব, কিন্তু এতিয়ালৈকে পাব্লিছ নহ'ল। যেতিয়া ভেৰিফিকেশ্যন হয়তো আগত হ'ব। আপোনালোকে এই ডিটেইলছখিনি চাব পাৰিব। ইয়াতে ভেকেণ্ট পোষ্ট ফৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত কিমান ভেকেঞ্চি আছে। ইয়াতে GT PGT প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, তাৰপিছত ড্ৰামা, তাৰপিছত LDA, গ্ৰেড 4, এই টোটেলছ ভেকেঞ্চিবিলাক ইয়াতে দিয়া আছে। আপোনালোকে চাব ডিষ্ট্ৰিক্ট ৱাইজ একদম BTRৰ পৰা আৰম্ভ কৰি গোটেইকেইটা ডিষ্ট্ৰিক্টৰে আছে, ফুল গোটেই অসমৰ ইয়াতে ডিটেইলছবিলাক আপোনালোকে পাব। বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোটেইখিনি ডিটেইলছ ইয়াতে আপোনালোকে পাই যাব। আপোনালোকে চাই আছে আৰু চাই থাকিব। হাইলাকান্দি, যিমানকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্টৰে ইয়াতে ডিটেইলছ পাব। অকল যে অসমৰ কাৰণে নহয়, ইয়াতে BTRৰ যিখিনি আমাৰ BTR আছে, বাক্সা ডিষ্ট্ৰিক্ট, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, তাৰপিছত আমাৰ ডিমা হাছাও, সেই গোটেইকেইটা ডিটেইলছ ইয়াতে পাব। GT PGT, LDA, ভাইচ প্ৰিন্সিপাল, তাৰপিছত গ্ৰেড 4, এই গোটেইকেইটা পোষ্ট ইয়াতে আপোনালোকে চাব পাৰিছে। এটা এটাকৈ আপোনালোকে চাই থাকিব। তো গোটেইখিনি পোষ্ট ক'ত কিমান খালী আছে, PGTৰ কিমান খালী আছে, GTৰ কিমান খালী আছে, এটা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে দিয়া হৈছে। গোটেইখিনি লিষ্ট আপোনালোকে ইয়াতে চাই আছে। চাওক, গোটেইখিনি লিষ্ট ইয়াতে পাব আপোনালোকে, ক'ত কিমান পোষ্ট আছে, প্ৰিন্সিপাল কিমান আছে, ভাইচ প্ৰিন্সিপাল কিমান আছে, PGT কিমান আছে, GT কিমান আছে, কোন ডিষ্ট্ৰিক্টত কিমান আছে, এইখিনি গোটেই ডিটেইলছ আপোনালোকে ইয়াতে পাব। আপোনালোকে যেতিয়া পৰীক্ষা দিছিল তেতিয়া ভাবিছিল যে কিমান পোষ্ট আছে আমি একো নাজানো, কিন্তু এতিয়া আপোনালোকে সেইটো ডিটেইলছ ইয়াতে পাই যাব। আমাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব 10 তাৰিখে অক্টোবৰ মাহৰ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে যিটো 10 অক্টোবৰ তাৰিখে যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব, যিটো জুনত হ'ব লগা আছিল, সেইটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এতিয়া নহয়, 25 অক্টোবৰ মাহৰ 10 তাৰিখত দিয়া হ'ব। সেই নিযুক্তি প্ৰক্ৰিয়াত আপোনালোকে চাব ক'ত কিমান ভেকেঞ্চি আছে, সেই ভেকেঞ্চি ডিটেইলছ ইয়াতে আপোনালোকে পাই যাব। গোটেই ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিছে। আৰু কোন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে, সেই ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিবিলাক ইয়াতে দিয়া আছে। ইয়াতে চাওক আপোনালোকে PGT, GT, প্ৰিন্সিপাল ফাৰ্ষ্টটো, তাৰপিছত ভাইচ প্ৰিন্সিপাল, তাৰপিছত PGT, তাৰপিছত GT, ডাইমেনেষ্ট, এইবিলাক গোটেইখিনি পোষ্ট ইয়াতে দিয়া আছে। গ্ৰেড 4, গ্ৰেড 3, এইবিলাক গোটেইখিনি পোষ্ট আপোনালোকে ইয়াতে চাব পাৰিছে। এই সকলোখিনি মিলাই এইখিনি ভেকেঞ্চি আমাৰ খালী আছে। আপোনালোকে ইয়াতে চাব পাৰিব। যিবিলাকে টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল, BTR অলছ', মানে BTRত যিবিলাকে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ইয়াতে চাব পাৰিব। বাক্সাত কিমানটা পোষ্ট আছে, PGTৰ কাৰণে 25টাত আছে। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টবিলাক আপোনালোকে মিলাই চাব, ক'ত বাক্সা, তাৰপিছত কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, এইবিলাক বস্তুবিলাক আপোনালোকে মিলাই চাই গৈ থাকিলে আপোনালোকে ডিটেইলছখিনি ইয়াতে ভালকৈ পাই যাব। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আপোনালোকে জানে যে আৰু এটা নটিচ ওলাইছিল যে আমাৰ অসমত কিমান কি ভেকেঞ্চি আছে, তাৰো ডিটেইলছ মই ইয়াতে দিছোঁ। আপোনালোকে চাব পাৰিব। অলপ ভিডিঅ'টো লম্বা হ'ব, গতিকে আপোনালোকে চাই থাকিব, এনে স্কিপ নকৰিব। গতিকে আপোনালোকে চাই থাকক। মই অলপ পিছতে আপোনালোকক সেই ভিডিঅ'খিনি মানে কিমান ভেকেঞ্চি আছে ছাবজেক্ট ৱাইজ, কেটাগৰী ৱাইজ, মানে কাষ্ট অনুসৰি কাৰ কি কাষ্ট, সেই হিচাপত কিমান ক'ত ভেকেঞ্চি আছে, সেই ডিটেইলছখিনি মই ইয়াতে দেখাম। হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুলৰ অলপ পিছতে মানে মই এইটো ভিডিঅ'তে দেখুৱাই আছোঁ, আপোনালোকে চাব। এইখিনি আপোনালোকে যেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক পাই যাব, তেতিয়া আপোনালোকে মনত আহিব যে মই ইমানখিনি ডিষ্ট্ৰিক্টত এপ্লাই কৰিম। কাৰণ GT PGTত যিটো হ'ব সেইটো হ'ল ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ডিটেইলছবিলাক আপোনালোকে নিজে চেক কৰি তাৰপিছত গৈ এপ্লাই কৰিব লাগিব। ISA আপোনালোকক হয়তো এপইণ্টমেণ্টটো দিব, যেনেকুৱা আগৰ নিযুক্তি প্ৰক্ৰিয়াবিলাক হৈছিল সেনেকুৱা, কিন্তু LP UPৰ ক্ষেত্ৰত বেলেগকৈ হয়। কিন্তু GT PGTৰ ক্ষেত্ৰত যিটো ডিষ্ট্ৰিক্টত আপুনি বাস কৰে তাৰ ওচৰে পাজৰে যদি কোনোবা স্কুলত ভেকেঞ্চি থাকে, সেইটো ভেকেঞ্চিত গৈ আপুনি জইন কৰিব পাৰিব, যদি আপোনাৰ ছাবজেক্ট অনুযায়ী তাতে ভেকেঞ্চি এভেইলেবল থাকে। এইখিনি আছিল আজি এই ভিডিঅ'টোত। আহক আমি এতিয়া চাম যে কোন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে। ভেকেঞ্চি বেকআপটো আমি চাই লওঁ যে কাষ্ট ৱাইজ বা কেটাগৰী ৱাইজ, ছাবজেক্ট ৱাইজ কি ভেকেঞ্চি কোনখন ডিষ্ট্ৰিক্টত কিমানখিনি আছে, এই ভেকেঞ্চিবিলাক চাওঁ আমি ডিষ্ট্ৰিক্ট ৱাইজ। যিহেতু ইয়াতে টোটেল ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়াই আছে, গতিকে আমি সেই ভেকেঞ্চিখিনি চাম এতিয়া, যিখিনি আমি মানে ছাবজেক্ট ৱাইজ ভাগ কৰিব পাৰিছোঁ, যে আৰ্টছত কিমান আছে, হিন্দীত কিমান আছে, তাৰপিছত ধৰক PGTয়ে হওক বা GTয়ে হওক, এই গোটেইখিনি তথ্য আমি ইয়াতে চাব পাৰিম। LP MEটো ইয়াতে নাই, LP আৰু ME ইয়াতে নাই, গ্ৰেড 4 লৈকে আছে। গতিকে গ্ৰেড 4 যিখিনি ভেকেঞ্চি আছে সেইখিনিও ইয়াতে চাব পাৰিব। ইয়াতে আপোনালোকে চালেই গোটেই ডিটেইলছখিনি। তাৰ কাৰণে ধন্যবাদ। আগলৈকে আমি চাই থাকিম এতিয়া। ধন্যবাদ।
ইয়াতে PGTৰ ভেকেঞ্চি বেকআপ দিয়া আছে আপোনালোকে চাব পাৰিব প্ৰভিন্সিয়েল স্কুল মানে যিবিলাক মানুহে বনোৱা তাৰপিছত গভৰ্ণমেণ্টে লৈছে সেইবিলাক তাৰপিছত গভৰ্ণমেণ্ট স্কুল দুটা স্কুলৰে ভেকেঞ্চি বেকআপ ইয়াতে ওলাইছে ছাবজেক্ট ৱাইজ মিডিয়াম ৱাইজ কেটাগৰী ৱাইজ পোষ্ট বেকআপ অফ দ্য পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ অৰ প্ৰভিন্সিয়েল স্কুল তো এইখিনি আছিল আপোনালোকৰ ভেকেঞ্চি বেকআপ আপোনালোকে ইয়াতে নিজে নিজে চাব পাৰিব ছাবজেক্ট ৱাইজ ইয়াতে নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 এনেকৈ সকলো ছাবজেক্টৰ ভেকেঞ্চি বেকআপবিলাক ইয়াতে দিয়া হৈছে 32টা ছাবজেক্টৰ ভেকেঞ্চি বেকআপ ইয়াতে দিয়া আছে আপোনালোকে কেটাগৰীও আছে ইয়াতে কাষ্ট চাৰ্টিফিকেটৰ মানে যাৰ যি কাষ্ট এই কাষ্ট হিচাপত ইয়াতে ভেকেঞ্চি বেকআপবিলাক চাব পাৰিব 2 3 4 5 এনেকৈ দিয়া আছে তাৰপিছত আপোনালোকে ইয়াতে চিৰিয়েল ৱাইজ ছাবজেক্ট ৱাইজ আপোনালোকে বস্তুবিলাক ভালদৰে চাব পাৰিব এইখিনি আছিল প্ৰভিন্সিয়েল স্কুলৰ এটা লিখা আছে চাব আপোনালোকে প্ৰভিন্সিয়েল স্কুল মানে গভৰ্ণমেণ্টৰ পিছত লোৱা স্কুলবিলাকৰ প্ৰভিন্সিয়েল স্কুল ইয়াতে কৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰভিন্সিয়েল স্কুলৰ যি ভেকেঞ্চি আছিল এই গোটেইখিনি ভেকেঞ্চি ইয়াতে উল্লেখ কৰা হৈছে তাৰপিছত আছিল যে ছাবজেক্ট ৱাইজ মিডিয়াম ৱাইজ কেটাগৰী ৱাইজ পোষ্ট ডিটেইলছ পোষ্ট গ্ৰেজুৱেট টিচাৰ গভৰ্ণমেণ্ট স্কুল ইয়াতে এইটো হ'ল গভৰ্ণমেণ্ট স্কুলৰ ভেকেঞ্চি বেকআপ গভৰ্ণমেণ্ট স্কুলৰ ভেকেঞ্চি বেকআপ আপোনালোকে চাই আছে ইয়াতেও ছাবজেক্ট ৱাইজ আপোনালোকে চাব পাৰিব ছাবজেক্টবিলাক ইয়াতে চিৰিয়েলি দিয়া আছে আৰু ভেকেঞ্চি পোষ্টবিলাকৰ ছাবজেক্ট কাষ্ট ৱাইজ ইয়াতে দিয়া আছে গতিকে আপোনালোকে চাই আছে এই ভেকেঞ্চি বেকআপবিলাক মিডিয়াম ৱাইজ ইয়াতে চাব ইংলিছ মিডিয়াম স্কুলৰ কাৰণে এইটো আছামিছ মিডিয়াম স্কুলৰ কাৰণে এইটো তাৰপিছত বেংগলী মিডিয়াম স্কুলৰ কাৰণে এইটো গতিকে এই আছিল ভেকেঞ্চি বেকআপৰ ডিটেইলছ গতিকে এইখিনি আছিল ভিডিঅ'টোত গতিকে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব বা স্ক্ৰীনশ্বট